জ্যোতিষ্ক আমাৰ চিৰ নমস্য আদৰ্শ পুৰুষ শ্ৰীমন্ত শংকৰদেৱ। এইজন মহান পুৰুষৰ আৱিৰ্ভাৱ হৈছিল 1449 খ্ৰীষ্টাব্দৰ আহিন মাহৰ শুক্লা দশমী তিথিত নগাঁৱৰ বৰদোৱা আলিপুখুৰী। 12 বছৰ বয়সত গুৰু মহেন্দ্ৰ কন্দলীৰ টোলত শ্ৰীমন্ত শংকৰদেৱে আৰম্ভ কৰিছিল তেওঁৰ শিক্ষা জীৱন। মনোযোগী তীক্ষ্ণ বুদ্ধিসম্পন্ন শ্ৰীমন্ত শংকৰদেৱে আকাৰ ইকাৰ ব্যৱহাৰ নকৰাকৈ কৃষ্ণ বৰ্ণনাৰে এটি সুন্দৰ কবিতা ৰচনা কৰি এগৰাকী ওজা ছাত্ৰৰূপে তেওঁৰ অসাধাৰণ বুদ্ধি স্ৰষ্টা শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা গীতসমূহে অসমীয়া সংগীত চৰ্চাৰ বাট মুকলি কৰিছিল। এই গীতসমূহক বৰগীত, ভটিমা, টুটই
আৰু চপই নামেৰে জনা যায়। এই গীতসমূহে মানুহক আধ্যাত্মিক শিক্ষাৰে হৃদয়বান কৰি মানৱীয় প্ৰমূল্যসমূহ ফুটাই তোলাৰ ক্ষেত্ৰত বিশেষভাৱে অৰিহণা আগবঢ়াই আহিছে। আহকচোন আমি সকলোৱে এই গুৰুজনাৰ অনুপম সৃষ্টিৰ এটি বৰগীত শ্ৰৱণ কৰোঁ। বৰগীতভাগী শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত ৰাগ বসন্ত তাল ক্ৰমে পৰিতাল ৰূপক তাল আৰু ধৰণজ্যোতি।
শংকৰদেৱে সৃষ্টি কৰা সত্ৰীয়া নৃত্য ভাৰতৰ অন্যতম মহাপুৰুষজনাৰ অন্য এক অনুপম সৃষ্টি হৈছে অংকীয়া নাট। ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় এই মুখ্য বাৰ্তা বহন কৰা নাটসমূহে যুগে যুগে অসমীয়া মানুহক নাট্যৰসৰ আস্বাদন দি অহাৰ লগতে নৈতিক আৰু আধ্যাত্মিক জ্ঞানেৰে সমৃদ্ধ কৰি আহিছে। আহক গুৰুজনাই ভাওনাৰ প্ৰাক মুহূৰ্তত পৰিৱেশন কৰাইছিল পূৰ্বৰংগ বা গায়ন বায়ন। এয়া আপোনালোকৰ সন্মুখত আগবঢ়ালোঁ গায়ন বায়নৰ এটি চমু অৱলোকন। Ganda na?
হয়। নাটৰ সবিশেষ বাৰ্তা উপস্থাপন কৰিছিল সূত্ৰধাৰে। এই সূত্ৰধাৰেই আছিল নাটসমূহৰ মুখ্য পৰিচালক। সূত্ৰধাৰে নৃত্যৰ জৰিয়তে নাটৰ গতি প্ৰদান কৰি দৰ্শক আৰু শ্ৰোতাক আগতীয়াকৈ নাটৰ বিষয়ে অৱগত কৰাইছিল। আহকচোন আমি সকলোৱে এই গুৰুজনাৰ অনবদ্য সৃষ্টি সূত্ৰধাৰী নৃত্য উপভোগ কৰোঁ। কৃষ্ণ হৰি ও
Rishida, Rinta, Tata, Kichita. Nitta, Ipanga, Upanga, Bupanga, Bhusita, Budhara, Sudhara, Dhara, Dhaga, Dhaga, Dhodita. ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা হিন্দুৰ প্ৰধান আৰাধ্য দেৱতা শ্ৰীকৃষ্ণক জ্যোতিপ্ৰসাদ দেৱে চিহ্নিত কৰিছে সংস্কৃতি ৰূপে সেয়েহে সুন্দৰ আৰু সুৰৰ জিঞ্জিৰিৰে শ্ৰীকৃষ্ণ মহিয়ান হৈ পৰিছে জ্যোতিপ্ৰসাদৰ গীতত আহকচোন আমি সকলোৱে সেই গীতৰ আধাৰত প্ৰদৰ্শন কৰা এটি নৃত্য উপভোগ কৰোঁ Krishna
ধুন মোৰে জীৱনৰে কথা কৃষ্ণ মোৰে জীৱনৰে কথা কৃষ্ণ মোৰে জীৱনৰে কথা কৃষ্ণ সত্যৰ সুন্দৰ আৰু সাম্যৰ পূজাৰী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে প্ৰকৃত মুকুতি ভুকুতি আৰু প্ৰগতিৰ বাবে জীৱন উচৰ্গা কৰিছিল সাম্যৰ প্ৰতীক সংহতিৰ স্ৰষ্টা আৰু বহুমুখী প্ৰতিভাৰ অধিকাৰী ৰাভাদেৱৰ মহামানৱৰ সুৰ ধ্বনিত হৈছে তেওঁৰ অমৰ সৃষ্টি গীতসমূহত আহকচোন আমি সকলোৱে এই ৰাভাদেৱৰ অমৰ সৃষ্টি গীতৰ আধাৰত এটি দলীয় নৃত্য উপভোগ কৰোঁ
বিশেষভাৱে উল্লেখযোগ্য। এই জনগোষ্ঠীসমূহৰ ভিতৰত অসমৰ ভৈয়ামৰ এটি অন্যতম জনগোষ্ঠী হৈছে মিচিংসকল। এই মিচিংসকলৰ বিহুৱে অসমীয়া কৃষ্টিক অধিক সবল কৰি তুলিছে। আহকচোন আমি সকলোৱে এটি মিচিং বিহু উপভোগ কৰোঁ। Hotel program. Sabi kita aja.
হ'ব নেকি মহান ৰূপকাৰসকলৰ সৃষ্টিৰাজিৰে বাসোপযোগী এখন ধুনীয়া জগত সৃষ্টি কৰিব আমিও বিচাৰোঁ। আহকচোন মহান শিল্পীসকলৰ মহামন্ত্ৰক সুঁৱৰি আমিও এখন সুন্দৰ সুখৰ শান্তিৰ সমাজ গঢ়িবলৈ প্ৰয়াস কৰোঁ আমাৰ সুস্থ চিন্তা আৰু কৰ্মেৰে।